हेलो गाइस की खबर आपनालोकर আজি আমি আহিছো ঢেকিয়াখোৱা নামঘৰলে এয়া ধুনীয়াকৈ আমি ভাগিন মা মই আৰু জিয়া এফালে ভাগিন লৰাটো আৰু মানুহজন ধুনীয়াকৈ আমি টেম্পো এখন বুক কৰি লৈছো আৰু আমি আহিছো আবেলি 4টা মান বজাত আহিছো আগবেলা আহিবই নোৱাৰি বহুত গৰম সেই কাৰণে আমি পিছবেলা আহিছো সন্ধ্যা লগাৰ পৰিবেশখিনি আপোনালোকক দেখাই থাকিম কেনেকুৱা লাগে পুৰা একদম ঢেকিয়াখোৱা নামঘৰৰ পুৰা পৰিবেশটো দেখাম আপোনালোকক চাই থাকিব ভিডিওটো স্কিপ নকৰিব এয়া আমি আহি পালোহিয়ে এইখন দেখিছে অলপ আঁতৰৰ পৰা গেটখন একদম ধুনীয়াকৈ হাতী দুটাৰ সৈতে একদম গেটখন বহুত ধুনীয়াকৈ জিলিকি আছে আমি অটোখন আহি আছো আৰু যে কাখৰে দোকানবোৰ দেখি ইমান ভাল লাগে সকলোবোৰ বস্তু যেন কিনিয়ে লৈ আহিম তেনেকুৱা লাগে ন আৰু এফালে গেটখন ধুনীয়াকৈ এবাৰ দেখাই দিছো আৰু আমি একদম ধুনীয়াকৈ সোমাই যাম আৰু বাহিৰত আমি ধুনীয়াকৈ চাকি জ্বলাই ললো চাকি জ্বলোৱা ভিডিও কৰিবলৈ নহলে আৰু ভিতৰত আহি আমি ধুনীয়াকৈ বহি আছো প্ৰসাদ ল'বৰ কাৰণে আৰু বহি থাকাতে আমাক ধুনীয়াকৈ প্ৰসাদ দিলে হি প্ৰসাদ ললো লৈ আমি বাহিৰৰ পৰিবেশটো চাবৰ কাৰণে এয়া ওলাই আহিছো পুখুৰীটোত কাছৰ মাছ সেয়া চাবৰ কাৰণে জীয়াই পুৰা চিঞৰ বাখৰ কৰি আছে এয়া ওলাই সেইফালেদি আমি চাবলৈ আহিছো গোটেই ব্লু কালাৰ একদম লাইটিং হৈ আছে জীয়াই দেখি পাগল হৈ গৈছে তাই মানে ব্লু কালাৰটো বহুত ভাল পায় আৰু পানীখিনি পুৰা নীলা হৈ আছে একদম আৰু মাছ কাছ ইমানখিনি মানে ৰাতি সন্ধ্যা লাগিলে কাৰণে ইমানখিনি দেখাই নাই লাইটিঙৰ পোহৰত মানে অলপ দিনত যোৱা হ'লে আমি দেখা পালো হয় তথাপিও এতিয়া লাইটটো এনেকৈ গুচি গ'ল জীয়া অলপ কিবা দেখা পালে আৰু এইফালে এইবোৰ বকুল ফুল সৰি আছে একদম ধুনীয়াকৈ এয়া চাওকচোন ইমান ধুনীয়া আৰু এইফালে দোলনাখন দেখি যে জীয়াই ৰ'বই নোৱাৰিলে পাংকুৰ লগত ধুনীয়াকৈ দোলনাখনত জুলি আছে আৰু এইফালে এয়া আমি ওলাই আহিলোঁ কাৰণ সময়ো হ'ল 7:30 মানে হৈ গ'ল আমি ইয়াতে গৰমত ঘূৰি আৰু ঘূৰি থাকোঁতে একদম আমি ভাবিলোঁ যাওঁ আৰু বহুত দেৰি হৈ গ'ল আৰু দেৰিকৈও আহিছিলোঁ আমি গতিকে আমি একদম এয়া পৰিৱেশটো দেখাই দিছোঁ অলপ এইবিলাক দোকান বহুত মানুহ আগবেলাটোতো আৰু মানুহ হৈছিলে আমি যিহেতু দেৰিকৈ আহিছোঁ তথাপিও এয়া চাওকচোন ৰাতি যে বহুত মানুহ আৰু এইফালে 4 লাইনৰ ৰাস্তা বনাই আছে বাইপাছৰ গতিকে এইবিলাককে চাইছে আমি ঘৰমুৰা হ'লোঁ আহি থাকোঁতে এয়া চাওক একদম মানে পুৰা ৰাতি একদম ৰাতি হৈ গ'ল 8টা মান বাজিলে মানে আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই থাকিম ভিডিঅ'টো কেনেকুৱা পালে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব